Welcome to my YouTube channel. এটা সৰুকৈ ব্লগ এটা বনাবলৈ ব্লগটোনো কি এনেই চিম্পলচি এটা বনাওঁ বুলি ভাবিলোঁ আৰু এনেই বহি আছোঁ কিছুমান পিছত থকা মোৰ ফটো এখনমানকৈ দেখাওঁ লগতে কি আছে তাকে দেখাওঁ আপোনালোকে চাই থাকে সম্পূৰ্ণকৈ আৰু কি ক'ম আৰু এইখিনি মোৰ চকুত থকা সজোৱা বস্তু আপোনালোকক মই লাহে লাহে দেখাই আছোঁ আপোনালোকে চাই থাকিব দত্ত ইউটিউব চেনেল এণ্ড দেখাই আছোঁ কি আছে চকুত চাই থাকক মোৰ চকুত মোৰ ককা মানে মোৰ দেউতাক আৰু এইপিনে আছে মোৰ দেউতাৰ আইতা মানে পাপাৰ মাক চব ইয়াতে থোৱা হৈছে এনেদৰে ইয়াত ধূপ লগোৱা হয় আইতাটো আৰু এইখিনি ফুল এই চিম্পুলচি আৰু সজাই থোৱা হৈছে আৰু ইয়াত দেখাই গৈছোঁ এইখন মই বনোৱা মাইনা মোনাম এইটো আমাৰ ইয়াত অধিৱেশন হৈছিলে সোণাৰী জয়ন্তী আমাৰ কলেজত মানে হৈছিলে মানে সোণাৰী জয়ন্তী তাৰে এজন কলেজত এইখিনি আছে মোৰ ডাঙৰ পৰা দেখা নাই ভালকৈ মই খুলি মানে দেখাই আছোঁ আৰু ইয়া দেখিছে এখন মোৰ স্কুলৰ হাইস্কুলৰ মই গাৰ্লছ স্কুলত উলিয়াইছে নাটক বালিকা ভিডিঅ'ত গৈছোঁ তাৰে এখন ফটো মই এনেই চিম্পলকৈ মেগাজিনখনৰ পৰা কাটি মানি এনেদৰে সজাই থৈ দিছোঁ এপ্ৰুভ আৰু তেনেকৈ আৰু লাহেকৈ দেখাইছোঁ এইখন মোৰ ভণ্টীয়ে মোৰ মাহী ছোৱালীয়ে তাই মোৰ জন্মদিনৰ নিজ হাতেৰে বনাই দিয়া কপি ফটো ফ্ৰেম টাইপ বনাই দিছে এয়া হৈছে মোৰ পাপা আৰু মোৰ ডাঙৰ বা পাপা আগৰ পুৰণা দিনৰ মোবাইল বহুত লোৱা তাই সোমাই গৈছে দেখাইছোঁ এয়া পাপা মা মই এইটো আইতা সকামত মৰা দেখাইছোঁ সেইজনী মই সৰুতে থাকোঁতে এইপা ফুল মোৰ শান্তি মোৰ লগৰ এজনীয়ে বনাই দিছিলে আৰু এইটো সৰুকৈ বনাই থোৱা মোৰ তুলনি বিয়াৰ ফটো ডাঙৰ বা এজনী আছে মাহী ছোৱালী এজনী আছে ডাঙৰ বা এজনী মই এজনী মোৰ সৰু বা আৰু সেইটো ৰিংছৰ পেকেটৰ পৰা মই ফটো লগাই থৈছোঁ ইয়াত মোৰ তুলনি বিয়াৰ ফটো মই বনাই থৈছোঁ মই বনাইছোঁ মোৰ মা পাপা তেনেকৈ ভণ্টি মোক পূজাত গিফ্ট দিছিলে এয়া মোৰ তুলনি বিয়া এইজনী মোৰ মামা দেখিলে সৰুকৈ আৰু এনেকৈ আৰু চোতালৰ কাপোৰ হৈছে বিশ্বকৰ্মাটো এইটো আমাৰতো পঞ্চায়ত ৰিলেশ্যনতে কৈছে তাৰে মন্দিৰ হৈছিলে তেনেকৈ আৰু টেডি বিয়াৰ কপি ফটো মই বনাইছিলোঁ আইনা বাঢ়ি গৈছে তাতে লগাই থৈছোঁ মোৰ মামী ছোৱালী ভাগিনজনী এজনী সৰু পা এজনী মই এজনী মোৰ ভাগিন এজনী ডাঙৰ পা তাৰপিছত ইয়াৰ কপি সৰু ফটো এইজনী হৈছে ডাঙৰ বা এজনী হৈছে মোৰ মামী ছোৱালী এজনী আছোঁ মই সৰুতে এজনী আছে মোৰ সৰু বা এয়া মোৰ এনাই মা আৰু দেখাই গৈছোঁ এইজনী সৰু বা আৰু মই আছোঁ দুজনী ফাইনেলি আপোনালোকক মই ফটো চৌকেছে কিছুমান বস্তু দেখালোঁ কেনেকুৱা পালে জনাব নাপাহৰিব কাৰণ এনেই ঘৰত আছোঁ কিনো কৰোঁ ক'তো ওলাই যাব পৰা নাই লগতে এইটো নতুনকৈ ইউটিউব চেনেল খুলিছোঁ কেনেকুৱা হৈছে জনাব লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে বেলেগতে বজাই দিব তেতিয়া নটিফিকেশ্যন পাব কিবা যদি ভুল হয় তেন কৈ দিব কাৰণটো নতুনকৈ এখন বস্তু মই ভালদৰে ইমান নাজানো যিমানখিনি পাৰোঁ আপোনাক দিবলৈ চেষ্টা কৰিছোঁ আৰু আশীৰ্বাদ কৰিব আগুৱাই যাওঁ লগতে ছাবস্ক্ৰাইব কৰি দিব আপোনাক সকলোৱে বাই বাই দাদা